ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1 গ্ৰেড 2 চাকৰি দিছিল সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে সেইটো চাব দিছে যদি ইলিগেল হয় সেইটো কেনচেল হ'ব যদি লিগেল হয় পাই যাব আৰু আমি জানাত বিচিডিসি সেক্রেটারি হিসাবে যেটো নিযুক্তি দিছিলে সেটোতো আমি জানাত ইলিগেল যেন হোক আমি আইনগতভাৱে আমাৰ ল অফিসার আছে ইহতক চাব দিছো উইদিন এ উইক মই রিপোর্টটো পাম এই রিপোর্টটো চাই পেলাই যদি কেনসেল কৰিব লাগে মই কেনসেল কৰি দিম যিমান ডিপার্টমেন্টাল 40টা ডিপার্টমেন্টত যিমান টেন্ডার হৈছে টেন্ডার হৈ পেলাই ওয়ার্ক অর্ডার দিছে বা কাম করা নাই ওয়ার্ক অর্ডার যদিও দিছে কাম করা নাই বা টেন্ডার হৈছে ওয়ার্ক অর্ডার হওয়া নাই এগুলা গোটেইটো অল ডিপার্টমেন্ট ক্যান্সেল दिनैनि गुबै टपिकआनो जाहैबाय जोंहा थांनाय बिटिआर सरकार बा प्रमोद बर सारनि दैदेननाय इउपिपिएल सरकार थानाय समाव जायफ्रा लिगेल आरो इलिगेलै साख्रि मोननानै दंमोन बिथांमोननि साख्रिखौ नायबिजिरगासिनो रायजोफोर आरो जायफ्रा इलिगेलै साख्रि लादों बिथांमोननि साख्रिखौ केनसेल खालामनानै होनाय जागोन बा दाननानै होनाय जागोन बे बाथ्राखौ जोंहा मानव गेदेर दानि बिटिसिनि चिफ हाग्रामा महिलार सारा रोखा रोखा गावनि खुगाजोंनो फोरमायदों अब्ला रायजोफोर हाग्रामा महिलार सारनि बुंनाय बिबुंथिखौ आङो स्क्रिनाव होबाय नोंथांमोना नायग्रो लोगोसे खोनासंग्रो মোৰ কাৰণে আজি নতুন ফার্স্ট টাইম বুলি মই ক'ব পাৰোঁ প্ৰথমে অটেকিঙৰ পিছত আজি প্ৰথম প্ৰেছ মিট বুলি ক'ব পাৰে আৰু আজি নতুনকৈ 12 জন এক্সিকিউটিভ কাউন্সিল ইএম আমাৰ শপত গ্ৰহণ লৈছে ইয়াৰ পিছত আমি আকৌ এক্সিকিউটিভ কাউন্সিলৰ ইসি মিটিং আমি লৈছো অলপ আগতে শেষ হ'ল তো প্ৰথম আমাৰ এক্সিকিউটিভ কাউন্সিল ইসি মিটিঙত খুব ভাল ডিসিশন হ'ল আমি আগত যেনেকৈ প্ৰচাৰ কৰি আহিছে এই হিচাপত আমি আলোচনা কৰি পেলাই ডিসিশন ল'ব পাৰিছোঁ এইটো হ'ল প্ৰথমত আমি খুব ভাল ডিসিশন একটা আহিল যিসকলৰ লগত মাটিৰ পাট্টা নাই আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে সবে মাটিৰ পাট্টা পাব এইটো আমি আৰু হেতু দিব কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে যেনিবা খানাংগ হওক কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ মুঠতে অফিচিয়েলছটো যেহেতু শৰ্টেজ হ'বই যেহেতু আমাৰ বিটিচি এণ্টায়াৰ বিটিচিত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে ডিচিশ্যন যেহেতু লৈছে অফিচিয়েল ষ্টাফটো যেহেতু শৰ্টেজ হ'ব সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে আৰু সেকেন্ডলি আমি CSBটো আমি ডিজলভ কৰিলোঁ আগৰ CSB চেন্ট্ৰেল সিলেকশন বোর্ড সেইটো আমি ডিজলভ কৰিলোঁ ইয়াৰ পিছত আমি ডিচিশ্যন লৈছে আমি আগত প্ৰচাৰ কৰা নিচিনা ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাব লাগে এইটো আমি ডিচিশ্যন লৈছে বনাব মিনি সেক্ৰেটাৰিয়েট নতুনকৈ আমি বনাম ওদালগুৰিত আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশনটো শেষ হোৱা আগতে আমি যেটো কামটো আৰম্ভ কৰিব লাগে আমি ডিস্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ সকল আছে এই সকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম এতিয়া যেটো বিল্ডিং কনষ্ট্ৰাকশনটো সময় লাগিব বা আমাৰ অফিচিয়েলছ সকলটো স্যাংশন হ'ব কাৰণে অলপ সময় লাগিব সেই কাৰণে এক্সিস্টিং ডিস্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্ছ আছে ইহঁতক ডাবল এটাচমেন্টত দি পেলাই আমি বা বিটিসি সেক্ৰেটাৰিয়েটত কোনোবা অফিচাৰক আমি এটাচমেন্টত দি পেলাই আমি অফিসটো চলাই যাম মুঠতে মিনি সেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে এইটো কথা আৰু আমাৰ আছে 5 বছৰ আমি যেতিয়া নাকি সরকার চলাইছিল এই সময়ত আমি বহুত এমপ্লয়ি আমি ফিক্স পে হিসাবে আমি
এপইণ্টমেণ্ট দি পেলাই গৈছিল ইহঁতে 5 বছৰ একো চেলাৰী পোৱা নাই এতিয়া আমি ডিচিশ্যন লৈছোঁ যে অতি সোনকালে যিমান পাৰে আমি ইমিডিয়েটলি 2.5 বছৰৰ কাৰণে ইহঁতৰ চেলাৰীটো আমি দিম ফিক্স পে যিসকল এমপ্লয়ী আছিল 5 বছৰ মানে চেলাৰী দিয়া নাছিলে ইহঁতক আমি 2.5 বছৰ ইমিডিয়েটলি আমি এই চেলাৰীটো দিবৰ কাৰণে ব্যৱস্থা কৰিম আৰু মেজৰ আছে আমাৰ আৰু এইটো গেৰেণ্টিৰ কথা কৈছে যেনিবা 100 crore ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যিটো ব্যৱস্থা ল'ব এইটো আমি অলৰেডি দিছোঁ এইবিলাক গেৰেণ্টিত চব এছেটিছ আমাৰ ডিচিশ্যন আছে আৰু আপোনালোকৰ তাৰমানে PMAY ঘৰ যিটো ছাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে PMAY যিটো ছাৰ্ভে এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে এইটোতো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হৈ বা আমাৰ চৰকাৰৰ হৈ যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এল'কেশ্যনটো লৈছে যেনক এইটো খুব চিৰিয়াছ এইবিলাক চব কেঞ্চেল হ'ব আৰু আমাৰ সময়টো অতি কম 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ' টেক কৰি পেলাই ছাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল সেইটো আমি গোটেই মুঠতে নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবেই পাব কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায় ক্ৰাইটেৰিয়া নিমিলে এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব তো আমি যিখিনি ছাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে এইটো চব কেঞ্চেল হ'ব এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব মুঠতে খুব চিৰিয়াছ ডিছকাশ্যনটো হ'ল PMAY তাৰমানে PMAYটো অতি সোনকালে দিব লাগে 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে ছাৰ্ভে কৰিছে এইটো আমি ৰিছাৰ্ভে কৰি পেলাই আমি ছাবমিট কৰিব লাগে যদি ক'ৰবা যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই ইয়াকো আমি জিঅ' টেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা ল'ব